অনুকাৰ নহয়। তেনেকুৱা দিন আহিব, সকলো এক হ'বই। তই মই দেউতাইতো বৌক বুজি পালো, এতিয়া মাক বুজাবলৈ বেছি সময় নালাগে, মায়েও বুজি পাব। তই ঠিক কথাই কৈছ। আচ্ছা কাবেৰী, এতিয়া বল, তোক মই ঘৰত নমাই থৈ আহোঁ, আৰু তোক নমাই দি মোৰ কাম কিছুমানো বাকী আছে। বল। বহ। দেখি আচৰিত হৈছ। আচৰিত নহবি, আজি তোৰ ওচৰলৈ আহিবলৈ মই বাধ্য হলো। বাধ্য কৰালে মোক সময়ে। মোৰ নিচিনা এগৰাকী দুৰ্ভগীয়া মানুহৰ আজি আকৌ তোৰ কি প্ৰয়োজন হল? আজি দুৰ্ভগীয়া তই নহয় বা মই দুৰ্ভগীয়া। আজি তোৰ ওচৰত মই ক্ষমা খুজিবলৈ আহিছো। ক্ষমা? ক্ষমা কৰি দিবলৈ তোক মই কোন? মইতো ভগৱান নহয়, ভগৱানে ক্ষমা কৰিব নালাগে। ক্ষমা তোৰ ওচৰতহে মই খুজিব লাগিব। জীৱনত তোৰ ওচৰত মই যিমান পাপ কৰিছো, ভগৱানে হয়তো মোক কেতিয়াও ক্ষমা নকৰে। আজি মোৰ অনুশোচনা হৈছে, মানসিকভাৱে বহুত কষ্টত আছো মই। মোৰ ভুলবোৰ যদি মই আজি স্বীকাৰ নকৰো, তেতিয়াহলে আৰু সেই সময় হয়তো কেতিয়াও নাহে। তই তোৰ ঠাইত ঠিকেই আছিলি বা, সেয়েহে মই আজি ভুল বুলি প্ৰমাণিত হলো। নিজৰ ভনীয়েক হৈ মই তোৰ লগত এনে কাম কৰিব নালাগিছিল বা, যাৰ কাৰণে আজি মই পলাশকো হেৰুৱাবলৈ লৈছো। সেইবোৰ কি কৈছ তই? মই হাৰি গলো বা, মই হাৰি গলো। পলাশে বৰ কষ্টত আছে, তই এবাৰ পলাশক চাই আহ। তই এবাৰ গলে পলাশে খুব ভাল পাব। মুখেৰে মাতিব নোৱাৰিলে কি হল, সিটো সকলো গম পাই আছে। মোক ক্ষমা কৰি দে ৰঞ্জন বা, মোক ক্ষমা কৰি দে। হেৰি আহিলে? এই মৃত্যুক আহিলে নাই? আহিলে, কিন্তু সি বোলে আকৌ গুৱাহাটীলৈ ওলাই যাব, কিবা বোলে বিশেষ কাম আছে। আৰু কাবেৰীও আহিল। কি? মই বুজা নাই। বুজা নাই কাৰণে আপোনাক মই কথাবোৰ বুজাই কৈছো। কাবেৰী অহাৰ পিছত দুইটাই ভিতৰতে কিবা কথা পাতিলে, আৰু কথা পতাৰ পিছত হঠাৎ গাড়ীখন লৈ ওলাই গুচি গল। কাবেৰী মৃত্যুকৰ লগত ওলাই গল? কাবেৰী কিয় আহিছিল তুমি গম নোপোৱা নেকি? নাই, নাপালো। আগতে কিবা সুধিলে মৃত্যুকে নকলেও অন্তত কাবেৰী কথাবোৰ কৈছিল, কিন্তু আজিকালি তাইও ককায়েককহে বেছি বিশ্বাস কৰা হল। ৰবাচোন, তুমি ইমান অধৈৰ্য নহবা। আচলতে কি হৈছে মই জানিবলৈ চেষ্টা কৰো। সিহঁত গৈছে কলৈ? এতিয়া সিহঁত দুটানো কলৈ গৈছে সেইটোও মোক কৈ যাব লাগিব বুলি নাভাবিলে। মা, মা, কাবেৰী আহিলা? কাবেৰী? অ মা। বাটত গাড়ী এখনৰ মাত শুনা যেন পালো। দাদা আহিছিল। মৃত্যুক? হয়। দাদাক ক'ত লগ পালা? দাদা গুৱাহাটীৰ পৰা অহা গম পাই লগ পাবলৈ গৈছিলো, সিয়ে মোক থব আহিছিল। তেওঁ ভিতৰলৈ নাহিল যে, নে মোক এতিয়াও বেয়া পাই আছে? তেনেকুৱা কিয় কৈছে মা? এতিয়াৰ পৰা এইবোৰ কথাত কোনেও কাকো বেয়া নাপায়। এতিয়াৰ পৰা এইবোৰ ভুল নাইকিয়া কৰিবলৈ মই গৈছিলো। আহিব, আৰু কেইদিনমান ৰখক, মোৰ মা দেউতা সকলোৱে আহিব। যোৱা, ফ্ৰেছ হৈ লোৱাগৈ। আজি মোৰ উপলব্ধি হৈছে,
জীৱনত কি পালো, কি হেৰুৱালো। ভনীয়েক হিচাপে মই মোৰ অধিকাৰখিনি ঠিকেই আদায় কৰি গলো। জীৱনত তোৰ পচন্দৰ বস্তুবোৰ সদায় মই তোৰ পৰা জোৰ কৰি কাঢ়ি নিলো। সৰুতে ফ্ৰকটোৰ পৰা পুতলাটোলৈকে, পেঞ্চিলডালৰ পৰা খোৱা বস্তুলৈকে সকলোবোৰতো মই তোৰ পৰা জেদ অভিমানেৰে কাঢ়ি লৈ গলো। শেষত পলাশকো তোৰ পৰা কাঢ়ি লৈ গলো। ভাবিছিলো জীৱনত বিচৰা ধৰণে সুখবোৰ এনেকৈ কাঢ়ি আদায় কৰিব পাৰি, কিন্তু তেনে নহল। মানুহটো তোৰ পৰা কাঢ়ি ললো ঠিকেই, কিন্তু মানুহটোৰ মনটো কাঢ়ি লব নোৱাৰিলো। পলাশ সদায় তোৰ হৈ আছিল বা তোৰ হৈ থাকি গল। আজিতো ঘন্টৰ পৰা কৈছো, পলাশ তোৰেই। যা এবাৰ পলাশক তই চাই আজি মই তোৰ অভাৱ বহুত অনুভৱ কৰিছো বা মই কৰা ভুলৰ শাস্তি মই পালো। তোৰ যদি এতিয়াও কিবা মোক শাস্তি দিবলগীয়া আছে দে, মই শাস্তি পোৱাৰ যোগ্য। মোক মা দেউতাই নিজৰ সন্তান বুলি পৰিচয় নিদিয়ে, তই অন্তত মোক তোৰ জীৱনৰ পৰা বিদায় নিদিবি মা। মই তোৰ ভৰিত ধৰিছো মা। মই এতিয়া একেবাৰে অকলশৰীয়া, একেবাৰে অকলশৰীয়া। ক্ষমা কৰি দে মা। কি হ'ল? আৰে ফোনটো নালাগিলে মই কি কৰিম? মৃত্যুকক আহিবলৈ দিয়া। সিহঁতে এনেকৈ নোকোৱা নেমেলাকৈ যোৱাটো মোৰ একেবাৰে ভাল লগা নাই, সেইকাৰণেহে কৈছো। পিছত কিন্তু মোক নদুখিব। কিবা কাজিয়া পেচাল থাকিলে মোক ক'লেহেঁতেন। তেনেকুৱা নহয় চাগে। তুমি সকলো কথা তেনেকৈ নাভাবিবা। সিহঁতেতো এনেও ওলাই যাব পাৰে। দেউতা, আমি তোৰ কথাই পাতি আছিলো, আহিলি? কলৈ গৈছিলি? এয়া কাবেৰীক ঘৰত থবলৈ গৈছিলো, আৰু পৱনহঁতৰ ঘৰলৈ মই বহুত দিন যোৱাই হোৱা নাছিল নহয়। সেই সাধাৰণ কথাটোকে মোক কৈ থৈ যাব নোৱাৰিলিহেঁতেন নে? তেতিয়াতো ইমান চিন্তাই নহয়। কথা বেলেগ চাগে। মাকক অবিশ্বাস কৰিবলৈ সেইজনীয়ে চাগে শিকাই পঠিয়াইছে। মা প্ৰত্যেকটো কথাতে এনেকৈ, মা তুমি কথাবোৰ বেলেগকৈ ভাবা। মলয়া, তুমি কথাবোৰ তেনেকৈ কেলেই ভাবিছা? তুমি যেনেকৈ ভাবিছা তেনেকুৱা নহয়। বেয়া পৰিস্থিতি হওঁতে হওঁতে কেতিয়াবা ভাল হলেও চিন্তাই হয়। হ'ব দিয়া, তুমি যোৱা। ঐ, কথাটো কি? নাই দেউতা, আমাৰ ঘৰখনলৈ ভাল দিন ঘূৰি আহিব। ধৰি লোৱা কাবেৰীৰ পৰা সেই ভাল দিনৰ আৰম্ভণি। মানে কথাবোৰ মই তোমাক পিছত কম। এতিয়া নিজৰ বিশ্বাসৰ সেন্দুৰখিনিৰ শপত খাই কৈছো বা, পলাশ তোৰো হৈ আছিল আৰু তোৰ হৈ থাকিব বা। তই এইবোৰ সঁচা কথা কৈছো বা, আজিহে উপলব্ধি কৰিছো। জোৰ কৰি ব্লেকমেইল কৰি এটা শৰীৰ নিজৰ কৰি ললো হয়। আজি ইমান দিনে পতি পত্নী হিচাপেও থাকিম, কিন্তু মনটোক নিজৰ কৰি। এতিয়া এইবোৰ অসম্ভৱ কথা জানো, তথাপিও তোক কম, ভুল কৰিলো মই, কিন্তু পলাশক তই ঘিণ কৰিলে সি বৰ কষ্ট পাব বা। পলাশক মই কথা দি আহিছো যে মই তোৰ ওচৰত ক্ষমা খুজিম, তোৰ ওচৰত মই ক্ষমা ভিক্ষা খুজিছো বা। আৰু তাৰ কাৰণে যদি তই মোক চৰম শাস্তিও দিয়, মই সেয়াও মানি লবলৈ প্ৰস্তুত আছো। তোক ক্ষমা কৰিবলৈ মই কোন, আৰু এনেকৈ তই কিমানক ক্ষমা খুজিবি? মা দেউতাই তোৰ কাৰণে যিমান সন্মান হেৰুৱাবলগীয়া হল, মানুহৰ ওচৰত যিমান লাজ পাবলগীয়া হল, এতিয়া তই সেইবোৰ উভতাই দিব পাৰিবিনে? নোৱাৰো।
নিজৰ ভনীয়েকজনী হৈও তই মোৰ লগত ইমান শত্ৰুতা কৰিলি। মই সহ্য কৰিম, কিন্তু মোৰ লগতে আন কিমান মানুহৰ জীৱন ধ্বংস হল তই এবাৰ ভাবি চাইছ? মই সকলো কথা এতিয়া উপলব্ধি কৰিছো বা যদি উপলব্ধি কৰিব পাৰিছই তেতিয়াহলে মোৰ ঠাইত থৈ তই এবাৰ নিজক ভাবিছা, মোৰ সমান কষ্ট তই সহ্য কৰিব পাৰিলিহেঁতেন নে নাই? তোৰ দৰে সহনশীল মানুহ এগৰাকীক ভগৱানে সদায় সহায় কৰি যাব। এতিয়া কচোন বা, তই এবাৰ পলাশক চাবলৈ যাবিনে? কব নোৱাৰো, কিন্তু তই এতিয়া ইয়াৰ পৰা যা। মোৰ জীৱনৰ পৰা তই সকলো কাঢ়ি নিলি, আৰু যদি এতিয়াও কিবা কাঢ়ি নিবলৈ আছে লৈ যা এতিয়া, কিন্তু আগলৈ এনেকৈ তই মোৰ চকুৰ সন্মুখলৈ আহি মোক এনেকৈ দুৰ্বল নকৰিবি। যা। মই বহুত কষ্টত জীয়াই আছো অ, মোক অকণমান শান্তিত জীয়াই থাকিবলৈ দে। মই যেনেকৈ নহওক মা দেউতাক অকণমান শান্তি দিব লাগে এতিয়া। হেৰুৱা সময়বোৰ উভতাই আনি দিবলৈ বহুত চেষ্টা কৰি আছো। তই আমাৰ জীৱনলৈ আকৌ আহি আমাৰ জীৱনটোত আউল নলগাবি। আজি মোৰ সমান অসুখী মানুহ আৰু কোনো নাই, সেয়েহে অকমান আশ্ৰয় বিচাৰি তোৰ ওচৰলৈ আহিছিলো বা। এতিয়ালৈকে তই আৰু মৃত্যুক ভিন্দই যিমানখিনি সহায় কৰিলি তাৰ বাবে গোটেই জীৱনত তোৰ ওচৰত কৃতজ্ঞ হলো। মই কুলক্ষণীয়ে মুখখন দেখুৱাই তোক আৰু অশান্তি নিদিওঁ বা। যোৱাৰ আগতে এটা কথা অনুৰোধ কৰি থৈ যাওঁ, আৰু যদি মোক ক্ষমা কৰি দিবি। দেউতা মায়েতো মোক নিজৰ বুলি কেতিয়াও আঁকোৱালি নলয়ে। তই যদি আহো বা, পলাশক এবাৰ চাই আহিবি। তই ইয়াত যে হস্পিটেলত কোন আছে, মানে পলাশৰ লগত? তেওঁৰ লগৰ এজনক থৈ আহিছো, এইফালে কাম এটা আছে, ভাবিলো সোমাই যাওঁ। অ ভালে কৰিলি। ৰঞ্জনে তোৰ লগত ভালকে কথা বতৰা পাতিছানে? ভালকৈ কি পাতিব, মই তাইৰ অন্তৰত যিটুকুৰা ঘাঁ দিলো এতিয়া ক'ত শুকাব। আহো দে, পলাশ সকলে আছে যে। হ'ব বাৰু, মই ৰঞ্জনৰ ওচৰত সোমাই তালৈকে যাম। যা। আহিবি। এতিয়া বুজি পালি, ধন টকা পইচাৰে জীৱন নহয়, বিপদে আপদে নিজৰ আপোন মানুহবিলাকেই সহায় কৰিব লাগিব। এতিয়াই মই ৰুণৰ ওচৰলৈ যাম, কথাবোৰ নজনা ভাৱতেই থাকিব লাগিব। ইহঁতৰ সম্পৰ্কবিলাক এনেকৈ জোৰা লাগিছে যেতিয়া, গুণ ৰঞ্জনৰ ওচৰলৈ আহিল যেতিয়া, এতিয়া অকণমান কিবা এটা আশা আছে আৰু। কাবেৰী, দাদাক লগ পালা? পালো, বহুত সময় দুটাই কথা পাতিলো। সকলো কথাই মুকলিকে ক'লাতো? কলো, সেইকাৰণে এতিয়া মনটো ভাল লাগিছে। দাদা সলনি হোৱা বুলি মিছা অভিযোগ দি আছিলো, কিন্তু সলনি হৈছিলো মই। তোমাকে চিনি পোৱা নাছিলো। এতিয়াতো চিনি পালা, বুজি পালা, আৰু কি লাগে? পৱন, আমি এটা কাম কৰো। কোৱা। তুমি যদি অনুমতি দিয়া, মই ৰঞ্জনবোৰ ওচৰৰ পৰা এবাৰ আহো। অনুমতি? ৰঞ্জনবোৰ ওচৰৰ পৰা আহিবলৈ অনুমতি কিয় লাগে? তোমাৰ অনুমতি আৰু মাৰ অনুমতিৰ অবিহনে মই একো কামেই নকৰো। কিন্তু তুমি অকলে? দাদাৰ লগতে যাওঁ নেকি? তোমাৰ সময় নহয় কাৰণে। হ'ব দিয়া, সময় কিয় নহব, কিবা এটা মেনেজ কৰিব লাগিব। তুমি এবাৰ মোৰো ৰঞ্জনবোৰ ওচৰৰ পৰা আহিব আছে। এবাৰ ৰঞ্জনবক লগ পাই মনৰ কথাবোৰ কলেহে মনটো পাতল পাতল লাগিব। ঠিক আছে বাৰু। সিদ্ধাৰ্থ দা, কোৱা। হেল্ল' হৰি। ভালে আছা? ভাল ভাল, তোমাৰ কি খবৰ? আছো ভালে। আচ্ছা, তোমাৰ ঘৰত বিয়াৰ কথা ওলাইছে বোলে? কি
কোনে কৈছে তোমাক? কোনেও কোৱা নাই, মই অনুমান কৰি কৈছো আৰু। কি যে ফটোৱা কথাবিলাক কৈ থকা নহয়, কিহৰ কাৰণে ফোন কৰিছিলা সেইটো কোৱা। মানে নহয়, মই এইফালে গুৱাহাটীত পলাশৰ চিন্তাত থাকোতে ইফালে গৈ দেখিছো বোলে তোমাৰ কপালৰ মাজত সূৰ্যৰ দৰে এটা ৰঙা সেঁতুৰ। ফোন ৰাখো মই এতিয়া। ৰবাচোন পৰি, এই ধেমালিহে কৰিছিলো তোমাৰ লগত। আচলতে ডাঙৰ কথা এটা আছিল, তাকে কওঁ বুলি তোমালৈ ফোন কৰিলো। কি কথা? আজি ৰুণজুনৰ ওচৰলৈ গুণগুণ আহিছিল। কিয়? কিয় মানে গুণগুণে হয়তো ৰুণজুনক ক্ষমা খুজিবলৈ আহিছে, বুজিছা? সঠিককৈ ময়ো ক'ব নোৱাৰো। আচলতে পলাশৰ গোটেই খৰচ পাতিবিলাক মানে হস্পিটেলত ডাক্তৰৰ পৰা ঔষধ পাতিলৈকে গোটেইবিলাক মৃত্যুক ভিন্দই খৰচ বহন কৰিছে। এইবিলাক কথাকে মই গুণগুণক বুজাইছিলো। গুণগুণেও নিজৰ ভুলবোৰ বুজি পোৱা নিচিনা লাগিছে। কি? একচুৱেলি ময়ে জোৰ কৰিছিলো গুণগুণক ৰুণজুনৰ ওচৰলৈ আহিবলৈ। আচৰিত। অলপ আগতে তাই ৰুণজুনৰ ঘৰৰ পৰা ওলাই গৈছে। হয় নেকি? কিবা এটা আশা কৰিব পাৰি, বুজিছা পৰি? যেনেকৈ নহওক এইবাৰ গুণগুণক শুদ্ধ পথলৈ আনিবই লাগিব। কথাবোৰ কি হৈছে মই এতিয়া ৰুণজুনৰ ওচৰলৈ গলেহে গম পাম। ঠিক আছে, জনাবাচোন তুমি। মোৰ কিবা কথাবিলাক শুনিয়ে ভাল লাগিছে। আচ্ছা তুমি মোক এতিয়া একদম সঁচা কথা এটা ক'বা কিন্তু। কি কথা কোৱাচোন? মানে তোমাৰ সঁচাকে বিয়াৰ কথা ওলাইছে নেকি বাৰু কাৰোবাৰ লগত? হেই, সময় নে অসময় নে অনবৰতে ধেমালি কিয় কৰি থাকা? চিৰিয়াছ কথা এটাৰ মাজতো এইবিলাক কথা পাতেনে? নহয় মানে মই